Oh, dah, dah. Moi này có chút quan hệ nó cũng liên chút. Krishna.
এতিয়া সন্ধিয়া হৈ আহিছে, লাহে লাহে বেলি মাৰ গৈছে আৰু। এতিয়া সন্ধিয়া ভাগিলে আৰু ময়ো আহিলোঁ পাকঘৰলৈ ভাত বনাবৰ কাৰণে। আজি আমাৰ ঘৰত আছে লোকেল চিকেন, সেইকাৰণে নাৰিকল পাৰিছিলোঁ। আচলতে লোকেল চিকেনৰ লগত আজি বনাম নাৰিকল, আৰু নাৰিকলৰ লগতনো কেনেধৰণে মাংস বনায় তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিলোঁ। কিয়নো আগতে আমাৰ মাহঁতে এনেদৰে ঘৰৰ নাৰিকল পাৰি পেলাই মাংসৰ লগত বনাই আমাক খুৱায়, আৰু সেই মুখৰ সোৱাদটো এতিয়াও পাহৰা নাই। ভাবিলোঁ সেইখিনি যদি আপোনালোকে নাজানে সেই ৰেচিপিটো, ভাবিলোঁ মই শ্বেয়াৰ কৰি দিওঁ। আৰু এতিয়া মই সেই মাংস বনাবৰ কাৰণে আদা, নহৰু, পিঁয়াজ সেইখিনি কুটি লৈছোঁ। কুটি পেলাই পটাত পিচি ল'ব লাগিব। আৰু আগৰ আমাৰ মাহঁতে কোনো ধৰণৰ মছলা তেনেধৰণে ব্যৱহাৰ কৰা নাছিলে, গোটা মছলা পিচি পেলাই মাংস মাছ বনাইছিলে। সেই পদ্ধতিত মাহঁতৰ পদ্ধতিতে মই আজি মাংসখিনি বনাবলৈ চেষ্টা কৰিম। এয়া লোকেল চিকেন আধা কেজি, ইয়াতে মই পিঁয়াজ এটা কুটি পেলাই নিমখ হালধি আৰু অকণমান মিঠাতেল দি সানি পেলাই অলপ সময়ৰ কাৰণে থৈ দিম। এতিয়া ইয়াতে দিম মই কেইটামান জিৰা আৰু কেইটামান ধনিয়া গুটি, আৰু ইয়াত মই জালুক আচলতে ব্যৱহাৰ নকৰোঁ, কাৰণ গৰমৰ দিন যে গৰমটো বেছি। ইয়াতে অকণমান পানী দি পেলাই ধুনীয়াকৈ পিচি ল'ম, তেতিয়া মাংসখন খাবলৈ ভাল হয়। এতিয়া ইয়াতে মই কেইফুটামান নহৰু পিচি ল'ম, আৰু নহৰুৰ লগত আদা আৰু জলকীয়াও পিচিম। তিনিওটা মিক্স কৰি মানে পেষ্ট বনাই ল'ম। মই নাৰিকলটো পানী অলপ উলিয়াই দিওঁ। আজি মই মাংসত নাৰিকলখিনি ব্যৱহাৰ কৰাৰ উপৰিও নাৰিকলৰ পানীকণো ব্যৱহাৰ কৰিম মাংসত, তেতিয়া খাবলৈ খুব ভাল লাগে। আচলতে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। যদি এই মোৰ পদ্ধতিত আপোনালোকে মাংসখিনি বনাই খায়, তেতিয়া গম পাব নাৰিকলৰ লগত মাংস খাই কিমান ভাল লাগে। এটা ইউনিক টেষ্ট হয়। আলহী দুলহী আহিলেও তেনেদৰে আপোনালোকে বনাই দিব পাৰে, কাৰণ মাংস সকলোৱে খায়, কিন্তু যদি বেলেগ এটা টেষ্ট পায় নহয়, খাই বেছি ভাল লাগে। আৰু কেতিয়াবা মুখত বেলেগ এটা টেষ্টো লাগে, নহয়নে বাৰু? সেইকাৰণে মই ভাবিলোঁ আজি এনেদৰে বনাওঁ। আগৰ মাহঁতে এনেদৰে বনায়, যদিহে আপোনালোকে নাজানে তেনেহ'লে এবাৰ বনাই খাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয় গম পাব। আমাৰ আচলতে গৃহিণীসকলৰ এটাই চেষ্টা নাথাকেনে যে আমি ৰন্ধা খাদ্যটো কাৰোবাৰ পচন্দ হওক বা ভাল লাগিছে বুলি কওক, আৰু কেনেধৰণে আমি জুতি লগাই ভাত সাজ বনাব পাৰোঁ সেইটোৱে প্ৰথম চেষ্টা থাকে। আৰু পৰিয়ালটোক কেনেদৰে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰোঁ আমাৰ খাদ্যৰ জৰিয়তে, সেইটো চেষ্টা থাকে। কাৰণ পৰিয়ালতকৈ অমূল্য সম্পদ আমাৰ জীৱনত কোনো নহয়নে বাৰু? ধন টকা পইচা এই আছে এই নাই। মই পিঁয়াজ দুটামানো এনেদৰে পেষ্ট কৰি ল'ম, সৰু সৰু পিঁয়াজ। আৰু মাংসত পিঁয়াজৰ পেষ্টটো দি দিলে বেছি ভাল লাগে খাই পেলাই। মই পটাতে এতিয়া ধুনীয়াকৈ মিহিকৈ পেষ্ট কৰি ল'ম। আৰু এয়া নাৰিকল কুটি আছে, কাৰণ নাৰিকলখিনি মই পটাতে পিচি ল'ম। এইফালে পিঁয়াজখিনিও পিচি হৈ গৈছে ধুনীয়াকৈ।
মাংসত আজি মই দুটা বিলাহীও ব্যৱহাৰ কৰিম, কিন্তু এই বিলাহীকেইটা আগতে আমাৰ মাহঁতে ব্যৱহাৰ কৰা নাছিলে। তথাপিতো মই আজি বিলাহীটো ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হয়নো খাই চাওঁচোন বাৰু নাৰিকলৰ লগত বিলাহী, আৰু লগতে আলু দিছোঁ, কাৰণ মাংসত আলু নহ'লে কেতিয়াও খাই ভাল নালাগে। মোৰ ভাল লাগে, সেইকাৰণে মই আলু দি দিছোঁ। আৰু নাৰিকলখিনি এতিয়া মই পতাতে সকলোখিনি পিচি ল'ম। আৰু পতাত মছলা পিছাৰ সমান কেতিয়াও নহয়নে বাৰু? সেইকাৰণে মই সকলোখিনি মছলা পতাতে পিচি লওঁ। আৰু আগৰ আমাৰ মাহঁতেও পতাতে পিচি লৈছিলে, আগতে মিক্সিৰ ব্যৱহাৰ নাছিলে, আজিকালিহে মিক্সি হৈছে। মোৰ ভাতকেইটা হৈ গ'ল। এতিয়া ভাতকেইটা হৈ গ'লত কেৰাহীখন পাতি দিছোঁ মাংস বনাবৰ কাৰণে, আৰু এইখনো গৰম হ'ব লাগিব। কেৰাহীখন গৰম হ'লত মই দি দিছোঁ মিঠাতেল। মই মিঠাতেল বেছি ব্যৱহাৰ কৰা নাই। ইয়াতে দি দিছোঁ মই দুখিলা তেজপাত আৰু কেইটামান গোটা গৰম মছলা, মানে ইলাচি, দালচেনি, লং, সেইখিনি। আৰু তাৰ পৰা দি দিছোঁ মই পিঁয়াজ মই দুটা কুটি লৈছিলোঁ। ইয়াতে দি দিছোঁ মই পিঁয়াজৰ পেষ্টখিনি, আৰু এইখিনিও মই ধুনীয়াকৈ লৰাই ল'ম এতিয়া। আৰু লগতে দি দিছোঁ মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো, এইখিনিও ধুনীয়াকৈ লৰাই ল'ম, একদম কেঁচা গোন্ধ নোযোৱালৈকে। আৰু লগতে দি দিছোঁ মই জিৰা আৰু ধনিয়া গুটিৰ পেষ্টটো, এইখিনিও ধুনীয়াকৈ লৰাই ল'ম। এতিয়া দি দিছোঁ মই বিলাহী দুটা, এইকেইটা মই মিহি মিহিকৈ একদম কুটি লৈছিলোঁ। সেইকেইটা দি পেলাই এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম, আৰু একদম সম্পূৰ্ণকৈ ভাজিব লাগিব, তেতিয়াহে ভাল হয় খাবৰ কাৰণে। মছলাখিনি সম্পূৰ্ণকৈ ভাজি হৈ যোৱাৰ পিছত এতিয়া মই দি দিছোঁ নাৰিকলৰ পেষ্টটো। নাৰিকলৰ পেষ্টটো দিয়াৰ পিছত আপোনালোকে একদম লৰাই থাকিব লাগিব, কাৰণ তলত লাগি গ'লে মাংসকণ খাবলৈ বেয়া হ'ব, সেইকাৰণে একদম লৰাই থাকিব লাগিব। আৰু এতিয়া এয়া মই নাৰিকলখিনি ভজা হৈ গৈছে মছলাখিনিৰ লগত। এতিয়া মই দি দিছোঁ মাংসখিনিও একদম ধুনীয়াকৈ লৰাই ল'ব লাগিব, মছলা আৰু নাৰিকল সম্পূৰ্ণকৈ মিলি যোৱাকৈ। আৰু এতিয়া সকলোখিনি লৰাই পেলাই মই ঢাকি দিম 15 মিনিটমানৰ কাৰণে। এয়া ঢকা হোৱাৰ পাছত অলপ সিজিছে। এতিয়া মই দি দিম আলু। আধা সিজাৰ পিছত আলুটো দিলে ভাল, আৰু মই আলু দি দিছোঁ। আলু মই দুটা কাটি লৈছিলোঁ। আলুটো দিয়াৰ পিছত আকৌ মই 15-20 মিনিটমানৰ কাৰণে ঢাকি দিছিলোঁ। এতিয়া আলুখিনিও সিজি গৈছে আৰু মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। অকণমান লৰাই লৈছোঁ মই, মাজে মাজে অলপ লৰাইও থাকিব লাগিব, মই সেইখিনি দেখুওৱা নাই। আৰু এয়া আলু ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই মাংসত ব্যৱহাৰ কৰিম নাৰিকলৰ পানীখিনি, আৰু মই বেলেগ পানী ইয়াত ব্যৱহাৰ নকৰোঁ। আজি মই মাংসত অকল নাৰিকলৰ পানীয়ে ব্যৱহাৰ কৰিম। নাৰিকলৰ পানী দি দিয়াৰ লগে লগে মাংসকণৰ সোৱাদেই বেলেগ হৈ যায়। আপোনালোকে নিশ্চয় এই ৰেচিপিটো ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। মোৰ বিশ্বাস আপোনালোকে এই ৰেচিপিটো খাই বহুতেই বেছি ভাল পাব, আৰু যদিহে বনায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু নাৰিকলৰ পানীখিনি দি দিয়াৰ পিছত মই আকৌ 15 মিনিটমান উতলিবলৈ দিলোঁ। তাৰপিছত মই এতিয়া হ'ব সময়ত দি দিছোঁ অকণমান গৰম মছলা, আৰু বেলেগ মছলা মই ব্যৱহাৰ কৰা নাই, দেখিছেই। এয়া ধুনীয়াকৈ মাংসখিনি হৈ গৈছে, কালাৰটো বহুত ধুনীয়া হৈ গৈছে। এতিয়া আমাৰ ৰাতিৰ ভাতসাজ ৰেডি হৈ গ'ল, কাৰণ মই দাইল ভাজি একো বনোৱা নাই, কাৰণ মাংস থাকিলে এইবিলাক খাই ভাল নালাগে। সেইকাৰণে ভাতকেইটা বাঢ়ি লৈ পেলাই এতিয়া খাই দিওঁ আৰু সকলোৱে মিলি পেলাই।
কৃষ্ণ